আপুনি বা আপোনাৰ পৰিয়ালৰ যদি কোনো লোক কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে নতুবা কিডনি বিকল হৈ পৰিছে নতুবা প্ৰেছাৰ ছুগাৰ থাইৰয়ড আদিৰ দৰে ৰোগসমূহে আপোনাৰ শৰীৰত বাহ লৈছে তেতিয়াহ'লে আপুনি বহুত চিন্তা কৰি নাথাকিব আপুনি আপোনাৰ জীৱনটো শেষ হৈ গৈছে বুলি একেবাৰে নাভাবিব আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক জীৱনটো জি উঠিবলৈ শিকাব জীৱনটো জীয়াবলৈ প্ৰেৰণা দিব এজন ব্যক্তিয়ে এনেকুৱা এবিধ বনৌষধ যিবিধ বনৌষধ সেৱন কৰিলে মৃত্যুমুখৰ পৰা ঘূৰি অহা কেঞ্চাৰ ৰোগীও জি উঠিছে পুনৰ আগৰ দৰে একে উদ্যমেৰে কাম কাজ কৰিব পাৰিছে আজি আপোনালোকক একেবাৰে মই স্পটত আহি সেই বনৌষধবিধো চিনাকি কৰি দিম আৰু কিমান ৰোগীক ভাল কৰিছে তাৰ লগতে মই ৰোগীৰ লগতো কথা পাতিম এই ভিডিঅ'টোৰ মাজত গতিকে এই ভিডিঅ'টো মই প্ৰথমতে আজি কওঁ যে আপোনালোকে শ্বেয়াৰ কৰিব মানৱতাৰ খাতিৰত এই ৰোগত বহুজনে ভুগি আছে আৰু বহু পৰিয়ালে কান্দি আছে গতিকে সেই সকলৰ যাতে সুবিধা হ'ব এই ভিডিঅ'টো চাই দাদা আজি আহি পালোহি দে নমস্কাৰ নমস্কাৰ আৰু আজি আপোনাৰ চাবা স্নেক গ্ৰাছ একেবাৰে স্পটত চাবলৈ আহিছে যেহেতু ৰাইজে এই কথাখিনি জানিব লাগে দাদা আপুনি কেনেদৰে কৰি আছে আজি একদম আমি প্ৰেক্টিক্যালি চাম আহক আজি বৰষুণ দিলে বহুত বেছি আমি আহি পোৱাৰ আগে আগে এয়া দেখিছে এফালে আছে না এইখিনি আকৌ নতুনকে লগাইছে নেকি নতুনকে লগাইছো এই চাওক চাবা স্নেক গ্ৰাছ এইখিনি এটা কওকচোন দাদা এই গছখিনিৰ বিষয়ে এই গছৰ পাতৰ পৰাই মানুহে জীৱন লাভ কৰিছে আসলে সঞ্জীৱনী বেলেগ বস্তু নাই আমি যিমানখিনি প্ৰমাণ পাইছো যিমানখিনি মানুহ ধৰক ইয়াৰ পৰা উপকাৰ হৈছে সঞ্জীৱনী পৃথিৱীত সঞ্জীৱনী বোলা বস্তু এবিধে হয় চাবা স্নেক গ্ৰাছ কাৰণ আমি ধৰক এই বস্তুটো প্ৰকৃততে আমাৰ অসমৰ নহয় এই বস্তুটো হয় মালয়েছিয়াৰ প্ৰান্তৰ হয় নেকি মালয়েছিয়াৰ হয় এইটো ধৰক মালয়েছিয়াত নেচাৰেলি ট্ৰিটমেন্ট এটো লৈ কৰি আছিল ইয়াৰ আপোনাৰ মানে হাই মানে ডিটক্সিফিকেশনৰ মেইন মানে ইয়াতকে বেলেগ আমি পোৱাও নাই দেখা শুনাও নাই মানে আমাৰ ইয়াৰ অসমৰ জলবায়ুত এজোপা হৈছে ন এজোপা হৈছে হয় হয় মানে খেতিটো কৰিছে নিজে গুটেখিনি খেতি কৰিছো মই ইয়াতো কৰিছো মই অলপ আতৰটো কৰিব লগিয়া হৈছে কিমান বছৰ হ'ল এখিনি কৰা এইখিনিটো মোৰ 2018 চনত লগাইছিলো 2018 চনত এই ডাঙৰখিনি হয় আৰু এই সৰুখিনি 2 বছৰ হৈছে এতিয়া ধৰক পাতটো বুঢ়াও হ'ব লাগে মানে পটককে দিব নোৱাৰে এইখিনি ধৰক অলপ মানে হেৰি কাৰণে হৈছে আৰু এডি হৈছে অলপ এই পাতটো এইবোৰ চাগে বুঢ়া পাতখিনি এই বুঢ়া পাতখিনি এনেকুৱা পাতখিনি দিব লাগে মেচিয়ৰ পাতখিনি আচলতে জীৱন দিয়া এখিলা পাত মোৰ হাতত চাওক আমি নজনা দুখত কিছুমান থাকি যায় আমাৰ ধৰক এতিয়া আমি বহুত মানে ৰোগী পাইছো যাতে লাষ্ট ষ্টেজত কুটু বিধান নাপাই বানিহে আহে ইয়ালে আমি নৰমালি যদি আমি নৰমাল মানুহৰ যদি খাই থাকো এই ৰোগবোৰ আঁতৰি থাকিব নৰমাল মানুহে যদি আমি ধৰক সাধাৰণ গ্ৰীণ টি টাইপত যেনেকৈ গ্ৰীণ টি খাওঁ এইটো যদি আমি গ্ৰীণ টি টাইপত খাওঁ ন এইটো আমাৰ মানে শৰীৰৰ পৰা এই ৰোগখিনি আঁতৰি থাকিব আমি এতিয়া ভৈৰৱদাৰ লগত কথা পাতিম যে ভৈৰৱদাৰ পৰা দৰৱ সেৱন কৰি কিমানজন ৰোগী এতিয়ালৈকে ভাল হৈছে বা কি ৰোগৰ তেখেতে দৰৱ দি আছে চাবা স্নেক গ্ৰাছ যিধৰণে কৈছো যে আমাৰ কমপ্লিট ডিটক্সিফিকেশন কৰে আমাৰ শৰীৰৰ পৰা গোটেই বেড কোলেষ্ট্ৰল খিনি বাহিৰ কৰি দিয়ে আমাৰ সুগাৰ যদি সুগাৰ হাই সুগাৰ থাকে তেখেতলোকৰ সুগাৰটো নৰ্মেল কৰে প্ৰেছাৰ যদি থাকে প্ৰেছাৰটো নৰ্মেল কৰে লিভাৰ ডিটক্স কৰে তেনেকে গোটেই আমাৰ ডিটক্সিফিকেশনটো কৰি আমাৰ ইমিউনিটি পাৱাৰটো বাঢ়ি যায় ভৈৰৱদাৰ দৰৱ সেৱন কৰি কেঞ্চাৰৰ দৰে ৰোগক মানুহে জয় কৰিছে কেঞ্চাৰ মানে একেবাৰে শৰীৰৰ পৰা কেঞ্চাৰ নাইকিয়া হৈ গৈছে মানে কিমান কেঞ্চাৰ ৰোগী আপোনালোকৰ পৰা দৰৱ খালে আমাৰ ইয়াৰ পৰা চক ডেইলিটো মানুহ খাই আছে ডেইলি বিভিন্ন জেগাৰ পৰা আহে এতিয়া ধৰক আমি বিভিন্ন জায়গাত এতিয়া আজি দেখিছে আপুনি কুৰিয়াৰ কৰিব কাৰণে বিভিন্ন মানে জনক আমি যাতে সুবিধা সহজে পাই বস্তুটো কাৰণ এজন ধৰক মানে অসমৰে বিভিন্ন জায়গাৰ পৰা সদায় আহিবলৈ দিগদাৰ হয় আমি তেওঁলোকক বাছতো পঠিয়াই দিওঁ বা কুৰিয়াৰ কৰি পঠিয়াও তেনেকে পঠিয়াই দি যাতে তেওঁলোকে সহজে পাই বস্তুটো এইখিনি সুবিধা কৰি দিছো আৰু অসমৰ লগতে বাহিৰতো খাইছে আপোনাৰ বহুত ৰোগীৰ আপোনাৰ বহুত ৰিজাল্ট ভাল এইখিনি আপোনাৰ চাবা স্নেক গ্ৰাছৰ ৰিজাল্ট বহুত ভাল কেঞ্চাৰৰ কাৰণে ভাল বিশেষকৈ কেঞ্চাৰৰ কাৰণে আৰু কিডনিৰ কাৰণে ভাল কিডনিন লেভেল আপোনাৰ কমপ্লিট আমাৰ ডিটক্সিফিকেশন ই ধৰক আপুনি আমি এনেকুৱা ধৰণৰ আপোনাক ধৰক আমি মানুহ আমি ধৰক পেশেন্ট আমি দেখাব পাৰো যাৰ আপোনাৰ লিভাৰ প্ৰব্লেম আছিলে গেছৰ প্ৰব্লেম আছিলে আপোনাৰ কিডনি প্ৰব্লেম আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম মানে থাইৰয়ড কেঞ্চাৰলৈকে ভাল হৈছে থাইৰয়ডটো সাধাৰণ থাইৰয়ডটো সোনকালে হেৰি হ'ব কেঞ্চাৰ ৰোগ যেতিয়া ভাল কৰিছে আপোনাৰ মানে থাইৰয়ড কেঞ্চাৰলৈকে ভাল হৈছে ব্ৰেইন টিউমাৰ ভাল হৈছে
আপোনাৰ পেৰালাইচিছ হোৱা মানুহ পেৰালাইচিছ মানুহৰ কাৰণেও এই বস্তুটো সেৱন কৰিব পাৰে আপোনাৰ বিষ চিক থাকে তেনেকুৱা বস্তু হেৰি কৰিব পাৰে বিভিন্ন ধৰণৰ আমাৰ ইণ্টাৰনেল আমাৰ যি ধৰণৰ আমাৰ বডিত আমি ধৰক হাৰ্মফুল কেমিকেলছ ইচ এণ্ড এভৰিডে আমি লৈ আছো আমি জানি লৈছো বা নাজানি লৈছো আমি খাই আছো সেই বস্তুটোৰ কাৰণে কি হয় আমি সাবষ্টেক গ্ৰাছটোৱে মেইন ডিটক্সিফিকেশ্যন কৰে বেয়া বস্তুবোৰ মানে উলিয়াই দিলে আমাৰ বস্তুখিনি চক আমি এতিয়া চৰাই এজনীকো যেনেকে ধৰক ৰাতি গছৰ ওপৰত শুৱে ভগৱানে এৰি নিদিয়ে আমাৰ মানুহকো ভগৱানে সৃষ্টি কৰিছে আমাক এৰি নিদিয়ে খালি আমি তাক প্ৰকৃতিৰ ওচৰলৈ যাব লাগিব প্ৰকৃতি আমি চিনি নাপাওঁ ভগৱানে সৃষ্টি কৰি দিছে তাৰ কেনেকে আমি প্ৰতিকাৰ কিবা এটা ৰোগ হৈছে তাৰ প্ৰতিকাৰটো ভগৱানে সৃষ্টি কৰি থৈছে খালি আমি তাক চিনি নাপাওঁ বুজি নাপাওঁ সেইটোতহে আমাৰ সময় লাগে এনেদৰে আমি ধৰি লওক আমি আনি পানী কেঁচা পাতটো আমি ধৰি লওক এনেকে ড্ৰাই কৰি লওঁ সান ড্ৰাই কৰি পিনি এইটো কাৰণে দিয়া হয় যাতে আপুনি চক কেঁচাটো আপোনাৰ বহুত দিন ৰাখিব নোৱাৰে ভেঁকুৰ আহি যায় কেঁচা পাতটো প্ৰকৃততে মানে আমি ধৰি লওক আমি অসমতে আপোনাৰ ধৰি লওক এদিনক মানে 5 দিনৰ কাৰণে নিলে নহ'ব এবাৰতে 15 দিন 20 দিন এমাহৰ কাৰণে ঔষধ লৈ যায় কিন্তু ড্ৰাইটো নিলে আমি এনেকে সান ড্ৰাই কৰি দিওঁ এইটো নিলে আপুনি ধৰি লওক এমাহ 2 মাহ 3 মাহ ৰাখি দিলেও প্ৰব্লেম নাই এতিয়া এই প্ৰডাক্টটো ধৰি লওক ইয়াৰ যিটো আমি ধৰি লওক নৰ্মেল মানুহে যদি খায় গ্ৰীণ টি টাইপত এইটো খায় আমাৰ মানে নৰ্মেল মানুহৰ কাৰণে তাৰ ড'জটো বেলেগ বেলেগ হয় ইয়াৰ মেইন হৈ গ'ল ড'জটো আমাৰ নৰ্মেল মানুহৰ ড'জটো যিধৰণে কম হয় আপোনাৰ যিমানে ষ্টেজ বাঢ়িব সিমানে তাৰ পৰিমাণটো বাঢ়ি যায় এটো খোৱাৰ প্ৰসেসটো কেনেকুৱা খোৱাৰ প্ৰসেস সিম্পল একেবাৰে আপুনি ধৰক এটো পেকেট এটা ন এটো সব সাবা স্নেক গ্ৰাছ আৰু এটো এটা কি এটো গ্ৰীণ টি টাইপ আছে এটো গ্ৰীণ টি টাইপ আছে ন এটো এটা কেনেকে খাব এটো নৰ্মেল আমি ধৰক নৰ্মেল কৈছো নৰ্মেল আমি ধৰক আমি ডিটক্সিফিকেশনৰ যদি কানে খায় 20 কিলো মান পাত ললে 20 কিলো পাতটো গ্ৰীণ টি আমি জেনেৰে প্ৰস্তুত কৰো তেনেকে ধৰণৰ প্ৰস্তুত কৰি খাব পাৰে আৰু যেটো ধৰক কেন্সাৰ ৰোগৰ কাৰণে খাইছে তেতিয়া ৰোগৰ কাৰণে তেওঁলোকৰ ধৰক আপোনাৰ পৰিমাণটো বেলেগ বেলেগ হয় ৰোগটো কিমান পৰ্যায়লৈকে গৈছে তেওঁ শৰীৰত কিমান পৰ্যায়ত ক্ৰিয়া কৰি আছে সেইখিনি চাই মেলি মানে হেতু পৰিমাণত খাব লাগে এতিয়া আপোনাৰ পৰা যে খাই ভাল হৈছে ৰোগী সকল তেনেকুৱা এজন ৰোগীৰ লগত আমি কথা পাতিব পাৰিম নে পাৰিব আপুনি এটা ফোন লগাওকচোন ৰোগী এজনৰ সৈতে আমি কথা পাতি চাও তাৰমানে আমি প্ৰ্যাকটিক্যালি কথাবোৰ জানিলে আপোনালোকৰো ভাল লাগে নহয় জানো পেশেন্ট সকলে কেনেকুৱা পাইছে हेलो हाय दादा नमस्कार नमस्कार বাইদেউ মই ভৈৰৱদাৰ লগতে আছো তাৰ পিছত মানে ভৈৰৱদাৰ ওচৰলৈ আহিছিলো এই সাবাস্নেক গ্ৰাছৰ বিষয়ে জানিবলৈ আৰু তেতিয়া গম পালো যে আপোনালোকে ইয়াৰ পৰা দৰব নিছে মানে আপোনালোকৰ কাৰ হৈছিলে আপোনাৰ খুৰাৰ হৈছিল কিমান বয়স তেখেতৰ আপোনাৰ 68 মান হ'ব এতিয়া ভাল পাইছে এতিয়া সম্পূৰ্ণ সুস্থ হয় নেকি আজি 1 বছৰ তেখেত মানে কেনেকুৱা অৱস্থাত বেমাৰটো ধৰা পৰিছিল তেওঁ মানে কেৱল আমি গাড়ীলে ধৰক দাঙি দুইজনে ধৰি নিও আৰু গাড়ীলে এনেকুৱা হৈছিল তাৰ পিছত আপোনালোকে আগতে ক'ত ট্ৰিটমেন্ট কৰিছিল মানে ডাক্তৰৰ ওচৰত কৰিছিলে বি বৰুৱা কৰিছিলো গুৱাহাটী তাৰ পিছত এই ভৈৰৱদাৰ কথা গম পালে মানে মই তেওঁ মানে নিউজত পাই মই ডাউনলোড কৰি থৈছিলো হয় নিউজ ওলাইছিল নহয় কিমান দিন হল দৰব খাই থকা দৰব তেওঁ 4 মাহ মান খালে বাইদেউ 4 মাহ মান খোৱাৰ পিছতে মানে আপোনালোকে ৰিজাল্ট পাইছে ন নাই এসপ্তাহতে ৰিজাল্ট পালো হয় নেকি এসপ্তাহত ৰিজাল্ট পালো এতিয়াও কন্টিনিউ কৰি আছে নে নাই এই 4 মাহ খাই তেওঁ নিজে নেখাও বুলি ক'লে মই ভাল পাইছো আৰু বুলি কি দৰব খাব এতিয়া পুৰা আগৰ দৰে একদম ফিট নে মানুহজন একদম সম্পূৰ্ণ কাম কৰি আছে এতিয়া হয় নেকি হয় ভাল লাগিছে বাৰু জানি ডাক্তৰে কি বুলি কৈছিলে যেতিয়া আপোনালোকে প্ৰথম ডাক্তৰৰ ওচৰত গৈছিলে ডাক্তৰেটো পজিটিভ দিলে ধৰক ৰিজাল্ট পজিটিভ ওলাইছিল আমি যোৰহাট মেডিকেলত থাকিলো অলপ দিন 15 দিন মান তাৰপৰা ডাইৰেক্ট গুৱাহাটী লিখিলে গুৱাহাটীতো ৰিজাল্ট অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে কেমো ল'ব লাগিব বুলি ক'লে এনেকুৱা পজিটিভ দেখাইছে তাৰপিছত তাৰপৰা পুৰা নকৰো বুলি ক'লে মানে কেমো ল'ব নিবিচাৰিলে তেখেতে হয় তাৰ পিছতে আপোনালোকে ইয়াৰ দৰব খালে
তাৰ পৰা মই আনিলো দৰৱ হয় হয় আনি এতিয়া সম্পূৰ্ণ সুস্থ আৰু ভাল লাগিছে আৰু ভালে থাকক তেখেত হয় হয় ঠিক আছে দিয়ক তেতিয়া দাদা হ'ব 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 গতিকে চাবা স্নেক গ্ৰাছ আপোনালোকক মই কৈছোৱে খুব চৰ্চাত আছে আৰু কেঞ্চাৰ ৰোগক একেবাৰে নিশেষ কৰি দিব পৰা এটা গ্ৰাছ হয় গুগলত মাৰিলেও গম পায় চাবা স্নেক গ্ৰাছৰ কাম কি এইজোপাই নেকি সেইজোপা গছ চাগে মানে হনুমানে লক্ষ্মণক বচাবৰ কাৰণে সঞ্জীৱনী আনিছিলে এইজোপাই চাগে সেইজোপা গছ আৰু এতিয়া কালক্ৰমত নাম ললে চাবা স্নেক গ্ৰাছ আৰু গম পাইছো যে এন্টিভেনম প্ৰপাৰ্টি যথেষ্ট পৰিমাণে আছে দাদাই জনাইছে এইটো কথা মানে সাপে খুটিলে সাপৰ বিষ দূৰ কৰিবৰ কাৰণে যেটো এন্টিভেনম দিয়া হয় সেই এন্টিভেনম প্ৰপাৰ্টি এই গছজোপা যথেষ্ট পৰিমাণে আছে এই সাপে খুটিলে মানে এজোপা কি কৰা হয় মানে মুহাৰি পেলে লগাই দিয়া হয় খেতেলিয়াই পেলে হয় 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 এটা একদম ভৈৰৱদাই পুৰা পেকিং কৰি আছে এখিনি কুৰিয়াৰ কলৈ পঠিয়াব চলিতা মহন্ত হাউস নাম্বার 3 বংশা রতনপুর আমবাড়ি শুৱালকুছি ফোন নাম্বাৰ পা ধৰি আৰু এইফালে চাও কি ধুনিয়াকে মাৰি থোৱা আছে কি কি বেমাৰ ভাল হয় চাবা স্নেক গ্ৰাছে কৰ্কট ৰোগ ভৈৰৱ ডাক্তৰ মানে ইফালে গৈ কৰ্কট ৰোগ ভাল কৰে বৃক্ক কিডনি ভাল কৰে আমাৰ শৰীৰক ডিটক্স কৰে যেটো কৈ আছে ভৈৰৱ দাই কোলেষ্টৰেল কমায় উচ্চ ৰক্তচাপ কমায় আৰু ধুনিয়াকৈ এখিনি লিখি থৈছে যে চাবা স্নেক গ্ৰাছৰ স্বাস্থ্য উপকাৰিতাৰ কথা কোৱাৰ পিছতো এই পাত গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল প্ৰথম কথা চিকিৎসকৰ পৰামৰ্শ লোৱাটো নহয় জানো তাৰ পিছত আমি এখিনি কাম কৰিব লাগে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই পাতৰ সৈতে একেলগে ডাক্তৰৰ ঔষধ সেৱন নকৰিব এই পাত খোৱাৰ কমেও 2 ঘণ্টাৰ ব্যৱধানৰ পিছতহে ডাক্তৰৰ ঔষধ গ্ৰহণ কৰিব গতিকে এখিনি নিয়মাৱলীখিনি আছে আৰু এফালে চাওক খাবলগীয়া খাদ্য পৰিহাৰ কৰিবলগীয়া খাদ্য গুটেখিনি আছে চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা পাতৰ সংখ্যা মানে প্ৰথম পৰ্যায় কৰ্কট ৰোগ দ্বিতীয় পৰ্যায় কৰ্কট ৰোগ তৃতীয় পৰ্যায় চতুৰ্থ পৰ্যায় কিমানটো পৰিমাণত খাব গুটেখিনি লিখা আছে আৰু স্বাভাৱিক স্বাস্থ্য ৰক্ষণাবেক্ষণৰ বাবে দৈনিক 5 পৰা 10 টা পাত খাব পাৰে গুটেখিনি ধুনিয়াকৈ লিখা আছে আৰু কন্টাক্ট নাম্বাৰ আছে মই আপোনালোকক কন্টাক্ট নাম্বাৰ দি থম স্ক্ৰিনত প্লে হৈ আছে আপোনালোকে ইয়াতো চাই ল'ব পাৰে গতিকে কমেন্টটো পিন কৰি থম আপোনালোক যদি কোনোবা আপোনালোকৰ পৰিয়ালৰ কাৰোবাৰ এনেকুৱা ৰোগ হৈ আছে এনেকুৱা যি ৰোগে আমাৰ জীৱন শেষ কৰি দিয়ে যি ৰোগে অকালতে আমাক পৃথিৱীৰ পৰা লৈ যায় তেনে ৰোগ যদি কোনোবা ভুগি আছে আপোনাৰ পৰিয়ালত আমি আশা কৰো পৃথিৱীৰ প্ৰতিজন মানুহে মানে সুখেৰে মৃত্যু হোক হয় নাই শেষ মুহূৰ্তলৈকে যাতে ভাল হওক আৰু সুখেৰে মৃত্যু হওক আৰু কিছুমান সাৰ্টিফিকেট আছে এখিনি চাবা স্নেক এখিনি চাগে আপুনি এচিভ কৰা না এচিভ কৰা লগতে আমাৰ ধৰক ডক্টৰ উপেন দত্ত ছাৰে এখন এটা লিখনিও দিছিলে চাবা স্নেক গ্ৰাছৰ ওপৰত এই গুটেখিনি আছে গতিকে ভৈৰৱদাৰ ঘৰ হৈছে ভৈৰৱদা ধুনিয়াকৈ এড্ৰেছটো কৈ দিয়কচোন আমাৰ গোলাঘাটৰ কমাৰবন্ধাৰ বকলাই পৰা তিনিআলিৰ পৰা 200 মিটাৰ সোমালে পায় মেইন ধুদৰালি গোলাঘাটৰ পৰা তিতাবৰ ৰোড গোলাঘাট টাউনৰ পৰা 12 কিলোমিটাৰ টাউন মেইন তিনিআলি বকলাই তিনিআলি পয় বকলাই তিনিআলিৰ পৰা 200 মিটাৰ ৰাস্তা ভাল পকা ৰাস্তা আৰু ইয়াতে গুটে কামখিনি হৈ থাকে ধুনিয়াকৈ আৰু ইয়া পেকেট কৰি আছে আৰু সুমুৱালে লগতে আৰু ইয়াৰ বাহিৰেও আৰু বেলেগ প্ৰডাক্ট আপুনি ৰাখিছে নে কিবা আছে আমাৰ ধৰক আপুনি এটা মৰিংগা এইটো মৰিংগা পাউডাৰ যেটো সজিনা পাত এটো বেলেগ একো নহয় আমাৰ সজিনা পাতৰ গুৰি কিন্তু ইমানে বেনিফিট আছে আপোনাৰ মৰিংগা মানে সজিনাৰ পাতখিলাকে মৰিংগা বুলি কয় এনেটো ড্ৰামষ্টিক হয় সজিনাডাল ড্ৰামষ্টিক বুলি কয় সজিনা পাত ইয়াৰ আপোনাৰ গাখীৰতকৈ 17 গুণ বেছি ক্যালসিয়াম আছে আপোনাৰ 10 গুণ বেছি বিটা কেৰোটিন গাজৰতকৈ 9 গুণ বেছি ভিটামিন দৈ গাখীৰতকৈ 25 গুণ বেছি ভিটামিন পালেং শাকতকৈ 36 গুণ বেছি ম্যাগনেসিয়াম ডিম এটা ডিম খালে যিমান ম্যাগনেসিয়াম আমাৰ শৰীৰত পায় তাত 36 গুণ বেছি পায় 50 গুণ বেছি ভিটামিন B3 আপোনাৰ বাদামতকে আৰু 56 গুণ বেছি ভিটামিন B2 বানানাতকে কলতকে আৰু তেনেকা বহুত মানে বেনিফিটস আছে ডিটক্স কৰে আপোনাৰ এন্টি কোলেষ্ট্ৰল কমায় ব্লাড প্ৰেছাৰ মানে সজিনা পাতটো আমি ধৰক হবনাৰ আমাৰ অসমীয়া সমাজত আমি আগতে বছৰকৰ মত এদিন খাইছিলো কিন্তু প্ৰায় আমি ৰেগুলাৰ যদি কৰো আমি যদি মাহেকটো খাও বা সপ্তাহিও খাও এটো বহুত মানে বহুত ভিটামিন পোৱা যায় যদি আপোনালোকৰ প্ৰয়োজন হয় আপোনালোকে ভৈৰৱদাৰ লগত যোগাযোগ কৰিব আজি বতৰ বহুত বেয়া তাৰ পিছতো কিন্তু দাদা আহিছে ভৈৰৱদাৰ ওচৰলে আপোনাৰ কাৰ হৈ আছে বেমাৰটো আপোনাৰ পৰিয়ালৰ একচুয়ালি মোৰ ঘৰ হৈছে গোলাঘাট জিলা বৰপথাৰ তো মাৰ অলপ অসুবিধা হৈ আছে লিভাৰৰ তো
মই ছ'চিয়েল মিডিয়া যোগে গম পালো ভৈৰৱ দাৰ কথা তো সেইকাৰণে আজি আহিছে তেখেতৰ ওচৰলৈ আৰু তেখেতে যিখিনি পৰামৰ্শ দিয়ে সেইখিনি মানি চলিম বুলি আৰু আজি প্ৰথম আহিছে আপুনি প্ৰথম নিব গতিকে হেয়া ছ'চিয়েল মিডিয়াৰ কাৰণে গম পালে আৰু আহিছে দাদা গতিকে দাদাক এতিয়া সময় দিয়ক ভৈৰৱ দাই আৰু আমিও ভিডিঅ'টোৰ পৰা বিদায় ললো আৰু আশা কৰিছো আপোনাৰ মা সোনকালে সুস্থ হৈ উঠক আৰু যেনেদৰে কয় তেনেদৰে খুৱাই থাকিব গতিকে ভিডিঅ'টোৰ পৰা বিদায় ললো এতিয়া ভৈৰৱ দা আমিও বিদায় ললো দেই